নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল নামটো সলনি কৰি নতুন নাম বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল নাম দিয়া হৈছে। ইয়াৰ কাৰণ কি? কিয় নিৰ্বাচনৰ আগে আগে নাম সলনি কৰা হ'ল? চব পলিটিক্স। যিহেতু ফখৰুদ্দিন আলী আহমেদ নামটো কোনো হিন্দু নাম নহয়, বিজেপিক মিয়া মুছলমানৰ ভোট নালাগে বুলি কয়। বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত আৰু যাতে হিন্দু মানুহখিনিৰ মন জয় কৰিব পাৰে, তাৰ কাৰণে আজি অসমৰ এজন ৰাষ্ট্ৰপতিৰ নামত থকা মেডিকেল কলেজখনৰ নাম সলনি কৰে। বন্ধু বান্ধৱীসকল, কেৱল মুছলমান হোৱাৰ বাবেই নাম সলনি কৰা হ'ল।